নমস্কাৰ আমি ক্লাছ 10ৰ সেকেন্ড চেপ্টাৰটো পঢ়ি আছিলো আজি আছে আমাৰ কংগ্ৰেছ মন্ত্ৰীসভাৰ গঠন এই টপিকটো আছে আজি ইয়াৰ পৰা আছে যে কেনেকৈ কংগ্ৰেছ মন্ত্ৰীসভা গঠন হৈছিল ব্ৰিটিছৰ আমলত কিদৰে কংগ্ৰেছ যেটো ভাৰতীয় এটা ৰাজনৈতিক দল আছিল কেনেদৰে মন্ত্ৰীসভা গঠন কৰিবলৈ পাইছিল চোৱা যে কি হ'ল 1935 চনৰ যিখন ভাৰত চৰকাৰ আইন সেই আইনখনে কি কৰিলে যে ভাৰতত প্ৰাদেশিক স্বায়ত্ব শাসন প্ৰদান কৰিব মানে প্ৰদেশবিলাকক নিজাভাৱে চলাবলৈ স্বায়ত্ব শাসন তেওঁলোকে প্ৰদান কৰিছিল আৰু তাৰ ফলত কি হৈছিল আৰু তাত নিৰ্বাচন প্ৰদান কৰে স্বায়ত্ব শাসন হ'বলৈ কাৰণে নিৰ্বাচন হ'ব লাগিব গতিকে নিৰ্বাচনৰ তেওঁলোকে নিৰ্বাচন সংগঠিত কৰে আৰু তাৰ ফলস্বৰূপে কি হৈছে পঞ্জাব সিন্ধ প্ৰদেশ আৰু বংগদেশৰ বাহিৰে মুঠ 11খন প্ৰদেশৰ 8খনতে কংগ্ৰেছে চৰকাৰ গঠন কৰে মানে কংগ্ৰেছে কি কৰে 8খনত তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় উপনিবেশিক ৰাষ্ট্ৰৰ বিকল্প হিচাপে ভাৰতত কংগ্ৰেছ দলৰ সন্মান অধিক বৃদ্ধি হৈ পৰে আৰু কি উপনিবেশিক ৰাষ্ট্ৰ মানে ব্ৰিটিছ বা ইংৰাজসকলৰ বিকল্প হিচাপে কাৰ গুৰুত্ব বাঢ়িছিল ভাৰতীয় যেটো কংগ্ৰেছ তাৰ গুৰুত্ব বাঢ়িছিল নেক্সট হলে যে কংগ্ৰেছ চৰকাৰ পদত্যাগ যেহেতু তেওঁলোকে কংগ্ৰেছ চৰকাৰখন পালে তেওঁলোকে স্বায়ত্ব শাসন পালে প্ৰদেশত চলাবলৈ কিন্তু তেওঁলোকে পদত্যাগ কৰিবলগীয়া হ'ল কিন্তু কিয় চোৱা এইটো কাৰণে হ'ল যে যি দ্বিতীয় মহাযুদ্ধৰ কথা কোৱা দ্বিতীয় বিশ্বযুদ্ধত কি হ'ল যে কংগ্ৰেছ আৰু বিধান পৰিষদৰ ৰাষ্ট্ৰীয় বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলক আলোচনা নকৰাকৈ তেওঁলোকে কি কৰিলে যে জাৰ্মানীৰ বিপক্ষে ভাৰতকো যুদ্ধত অংশগ্ৰহণ কৰিছে বুলি ঘোষণা কৰিলে যে জাৰ্মানীৰ বিৰুদ্ধে আমিও আছো সেই বুলি তেওঁলোকে ঘোষণা কৰিলে তেওঁলোকে আলোচনা নকৰিলে কালৰ কংগ্ৰেছৰ লগতো আলোচনা নকৰিলে ৰাষ্ট্ৰীয় বিধান পৰিষদৰ লগত যিসকল নিৰ্বাচিত সদস্য তেওঁলোকৰ লগতো আলোচনা নকৰিলে কংগ্ৰেছে দাবী কৰিলে যে যিহেতু ভাৰতৰ জনসাধাৰণৰ সন্মতি অবিহনে যুদ্ধ ঘোষণা কৰা হৈছে ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি নোহোৱালৈকে এই যুদ্ধৰ লগত যুক্ত হ'ব নোৱাৰে আৰু সেই মৰ্মে কি কৰিলে যে সকলোবোৰ মন্ত্ৰীসভাই 1939 চনৰ 1 নৱেম্বৰত পদত্যাগ কৰি দিয়ে তেওঁলোকে কি ক'লে যে আমি স্বাধীন হ'ব লাগিব স্বাধীন ৰাষ্ট্ৰ এখনহে যুদ্ধ কৰিবলৈ আমি যাব পাৰিম কিন্তু সেই কাম কোনে ব্ৰিটিছে কৰি নিদিলে গতিকে 1939 চনৰ 1 নৱেম্বৰত তেওঁলোকে পদত্যাগ কৰিব লগা হ'ল তাৰ পাছত এটা গুৰুত্বপূৰ্ণ ঘটনা হ'ল যে কি পাকিস্তানৰ দাবী এইটো এটা গুৰুত্বপূৰ্ণ ঘটনা যেটো 1940 চনত হৈছিল কংগ্ৰেছ মন্ত্ৰীসভাৰ পদত্যাগক মুছলিম লীগে 1939 চনৰ 22 ডিসেম্বৰত মুক্তি দিৱস হিচাপে পালন কৰে কি কৰিলে যে যি মুছলিম লীগ আছিল অৰ্থাৎ মানে মুছলিম লীগৰ হ'ল যে জাতীয় কংগ্ৰেছৰ তুলনামূলকভাৱে বা সমসাময়িকভাৱে যিটো মুছলিম এটা দল গঠন হৈছিল তাক মুছলিম লীগ হিচাপে জনা যায় আৰু তেওঁলোকে কি কৰিলে যে যেতিয়া কংগ্ৰেছ মন্ত্ৰীসভাই পদত্যাগ কৰিলে তেওঁলোকে 1939 চনৰ 22 ডিসেম্বৰত মুক্তি দিৱস হিচাপে পালন কৰিলে আৰু মুছলিম লীগৰ কি কৰিলে যে লাহোৰ অধিৱেশন আছিল তাত তেওঁলোকে জিন্না তেওঁলোকৰ কোন আছিল সভাপতি আছিল তেওঁ সভাপতি ভাষণত কি কয় দ্বি জাতিৰ তত্ত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমিৰ দাবীটো উত্থাপন কৰে আৰু দ্বি জাতি তত্ত্ব মানে হিন্দু আৰু মুছলিম দুটা জাতি হ'ব লাগে আৰু তেওঁলোকৰ আৰু মুছলিমসকলক বেলেগ গৃহভূমি প্ৰদান কৰিব লাগে বুলি তেওঁ দাবীটো উত্থাপন কৰিলে আৰু যাক সেই গৃহভূমিটো কি নাম দিছিল তেওঁলোকে পাকিস্তান বুলি অভিহিত কৰিছিল জাতীয় আন্দোলনক দুৰ্বল কৰাৰ বাবে ইংৰাজসকলক কি কৰিলে এনে পৃথকতাবাদী যেটো মনোভাৱ তেওঁলোকে তাক উৎসাহিত কৰিলে মানে তেওঁলোকে হিন্দু আৰু মুছলিমক দুভাগ কৰাৰ যেটো মানে মানুহৰ মাজত যিখিনি দেখিছিলে তাক তেওঁলোকে কি কৰিলে সেই জুইত ঘিউ ঢলাৰ কামটো তেওঁলোকে ব্ৰিটিছে কৰিলে তেওঁলোকে ভাল পাইছিল যাতে সেই জাতীয় আন্দোলনবিলাকক দুৰ্বল কৰিব তেওঁলোকে পাৰে নেক্সট আহিলে চোৱা ব্যক্তিগত সত্যাগ্ৰহ 1940 চনৰ আগষ্ট মাহত ভাইসৰয়ে বিখ্যাত আগষ্ট প্ৰস্তাৱ ঘোষণা কৰে ইয়াৰ দ্বাৰা ভাইসৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটা ইয়াক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰি ভাৰতীয়সকলৰ যুদ্ধত অংশগ্ৰহণক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছিল তেওঁ কি কৰিছিল যে যিখন কাৰ্যকৰী ভাইসৰয়ৰ যিখন কাৰ্যকৰী পৰিষদ আছিল তাক কি কৰিলে সম্প্ৰসাৰণ ঘটালে বহল কৰিলে আৰু কি কৰিলে তেওঁলোকক যে যুদ্ধ বিষয়ক পৰামৰ্শ মানে প্ৰদানকাৰী হিচাপে তেওঁলোকক ৰাখিলে আৰু যাতে ভাৰতীয়সকলক কি হ'ল যুদ্ধত অংশগ্ৰহণক কাৰ্যকৰী কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল কিন্তু এই ঘোষণা কি কৰিলে ভাৰতীয়ক স্বাধীনতা প্ৰদানক লৈ কিন্তু একো তেওঁলোকে উল্লেখ নকৰিলে আৰু কংগ্ৰেছ আৰু মুছলিম লীগে উভয়ে ইয়াক এই কাৰণে এই যেটো আগষ্ট প্ৰস্তাৱ ইয়াক কি কৰে প্ৰত্যাখ্যান কৰে ভাৰতৰ প্ৰতি ব্ৰিটিছসকলে গ্ৰহণ কৰা এনে নীতিৰ বিপক্ষে মহাত্মা গান্ধীৰ নেতৃত্বত 1940 চনৰ অক্টোবৰ মাহত কংগ্ৰেছ দলে ব্যক্তিগত সত্যাগ্ৰহ কাৰ্যসূচী ঘোষণা কৰে এটা কথা মনত ৰাখিবা যে প্ৰায়বিলাক যিখিনি কাৰ্যসূচী ইয়াত উল্লেখ আছে এইখিনি গোটেইখিনি কিন্তু মহাত্মা গান্ধীৰ নেতৃত্বতে সংগঠিত হৈছিল আৰু এই ব্যক্তিগত সত্যাগ্ৰহও মহাত্মা গান্ধীৰ নেতৃত্বতে সংগঠিত হৈছিল ব্যক্তিগত সত্যাগ্ৰহক দিল্লীলৈ বলক অৰ্থাৎ হিন্দীত কি দিল্লী চলো সত্যাগ্ৰহ বুলিও জনা যায় এই সত্যাগ্ৰহত গ্ৰেফতাৰ নোহোৱা একোজন সত্যাগ্ৰহীয়ে এখন নতুন ঠাইলৈ গৈ দিল্লী অভিমুখে যাত্ৰা কৰিছিল মানে প্ৰায়বিলাক কি কৰিছিল ব্ৰিটিছে তেওঁলোকে এৰেষ্ট কৰিছিল কিন্তু বাকি যিসকল এৰেষ্ট নোহোৱাকৈ তেওঁলোক ক'লে
কাৰ অভিমুখে যাত্ৰা কৰিছিল দিল্লীৰ অভিমুখে যাত্ৰা কৰিছিল এই আন্দোলনত প্ৰথমে গ্ৰেফতাৰ বৰণ কৰা সত্যাগ্ৰহীজন আছিল আচাৰ্য বিনোৱা ভাৱে এই নামটো মনত ৰাখিবা যে ব্যক্তিগত সত্যাগ্ৰহত যিজন ব্যক্তি প্ৰথম গ্ৰেফতাৰ হৈছিল বা প্ৰথম সত্যাগ্ৰহী কোন আছিল আচাৰ্য বিনোৱা ভাৱে নেক্সট আহিলে যে ক্ৰিপছ মিছন 1942 চন দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ উল্লেখযোগ্য সাফল্য ভাৰতৰ প্ৰতিৰক্ষালৈ বিপদ মাতি আনিছিল ই ভাৰতৰ প্ৰতি ইংলেণ্ডৰ মনোভাৱ কিছু কোমল কৰি তুলিছিল আৰু কি কৰিলে যে যেতিয়া বিশ্বযুদ্ধ জাপানে সাফল্য লাভ কৰিলে আৰু ভাৰতৰ প্ৰতিৰক্ষাৰ কাৰণে কি হ'ল কিছু মানে বিপদ আহিল আৰু ভাৰতীয়সকলৰ বা ভাৰতৰ প্ৰতি ইংলেণ্ডৰ মনোভাৱ কিছু কোমল হ'ল আৰু 1942 চনৰ মাৰ্চ মাহত ব্ৰিটিছ যুদ্ধ পৰ্যালোচনা সমিতিয়ে ছাৰ ষ্টেনফৰ্ড ক্ৰিপছক নতুন সাংবিধানিক প্ৰস্তাৱসমূহ ভাৰতলৈ প্ৰেৰণ কৰিছিল আৰু তাৰে সেই সময়তে কি কৰিলে যে 1942 চনৰ মাৰ্চ মাহত যেটো ব্ৰিটিছ মানে তেওঁ ইংলেণ্ডৰ পৰা আহিছিল কোন আছিল ষ্টেনফৰ্ড ক্ৰিপছ তেওঁ কি কৰিলে সাংবিধানিক প্ৰস্তাৱ সহ তেওঁ কৰি আহিলে ভাৰতলৈ আহিলে তেওঁ ঠিক যুদ্ধৰ পাছতে স্বশাসিত এখন ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ দিছিল আৰু যুদ্ধৰ পাছতে কি কৰিছিল যে ভাৰতক এখন মানে স্বাধীন কৰি দিব আৰু তেওঁলোকক তাৰ কথা আলোচনা তেওঁ প্ৰস্তাৱ দিছিল কিন্তু আলোচনা কৰি কিন্তু কেতিয়া এই ক্ষমতাটো দিব কেতিয়া তেওঁলোকক স্বাধীন ঘোষণা কৰিব তাৰ কোনো প্ৰস্তাৱ কিন্তু ইয়াত নাছিল কেতিয়া দিব আৰু তাৰ কোনো মানে ডেট বাৰ উল্লেখ নাছিল গতিকে এই যেটো পৰিস্থিতি বা এনে ধৰণৰ যেটো প্ৰস্তাৱক তেওঁলোকে কোনো দিন বাৰ নোহাকে প্ৰস্তাৱটো দিয়াৰ লগে লগে তেওঁলোকে ব্ৰিটিছক বা এই ক্ৰিপছ মিছনক কংগ্ৰেছ আৰু মুছলিম লীগে কি বুলি ক'লে যে এটা দেৱালীয়া বেংকৰ এখন দিন ওকলা চেক অৰ্থাৎ তেওঁলোকে তিৰ্যক মন্তব্য কৰিছিল এই যেটো প্ৰস্তাৱ আছিল বা ক্ৰিপছ মিছনৰ যেটো প্ৰস্তাৱ আছিল তাক গতিকে নেক্সট আমি ভাৰতীয় আন্দোলনৰ বিষয়ে পঢ়িম ভাৰতৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আন্দোলন এইটো আৰু ইয়াৰ পিছতে কি হ'ল ভাৰতে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল এইটো আমি নেক্সট ক্লাছত পঢ়িম আজিলৈ ইমানে ধন্যবাদ